নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় টানেল দেখিছে বা টানেলৰ কথা শুনিছে। টানেল মানে হৈছে আপোনাৰ যিখিনি সুৰংগ, মাটিৰ তলত যিখিনি সুৰংগ থাকে, এই সুৰংগৰ কথাটো আপোনালোকে নিশ্চয় গম পাইছে। আৰু এই সুৰংগৰ তলৰ পৰা কি যায় যে কেতিয়াবা ট্ৰেইনৰ ৰাস্তা আছে বা কেতিয়াবা আমাৰ গাড়ী অহা যোৱা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ টানেল বনোৱা হয় বা সুৰংগ বনোৱা হয়, য'ৰ পৰা গাড়ী তলৰ পৰা মাটিৰ তলৰ পৰা ওলোৱা সোমোৱা কৰে। এটা কথা হ'ল, আপোনালোকক আজিৰ ভিডিঅ'টো মই আপোনালোকক জনাম যে এই নৰৱে দেশখন এনেকুৱা এখন সুৰংগ বনাবলৈ গৈছে বা এনেকুৱা এখন টানেল বনাবলৈ গৈছে, যোনটো টানেল আপোনাৰ মাটিৰ তলত নহয়। এই টানেলটো হ'ব সাগৰৰ তলত, আৰু এই সাগৰৰ তলৰ পৰা জাহাজ যাব। এতিয়া এই যে এই সাগৰৰ তলত টানেল বনাব বা এইদৰে যে সাগৰৰ তলত যি টানেল বনাই পিনে জাহাজ অহা যোৱা কৰিব, আচলতে এইধৰণে এই নৰৱে দেশখন কিয় এইদৰে বিশ্বৰ প্ৰথমবাৰৰ কাৰণে এইদৰে টানেল বনাব, এই সংক্ৰান্তত আজি ভিডিঅ'টো আপোনালোকক সবিশেষ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, নৰৱে দেশখন এইদৰে আচলতে এই যে সাগৰৰ তলৰ পৰা যে টানেল বা যিখিনি সুৰংগ বনাব গৈ আছে, আচলতে এইদৰে এই নৰৱে দেশখন এই টানেলটো বা এই সুৰংগটো বনোৱাৰ কাৰণটো হৈছে যে আচলতে নৰৱে দেশখন যিখিনি তেওঁলোকৰ বেপাৰ বাণিজ্য কৰা যিখিনি ৰাস্তা আছে, যিখিনি সাগৰৰ যিখিনি ৰাস্তা আছে, এই ৰাস্তাটো যিখিনি সাগৰৰ যিখিনি তেওঁলোকে জাহাজটো যায়, এই জাহাজটো যোৱা ৰাস্তাটো তেওঁলোকৰ কি হয় যে বতাহ, বৰষুণ বা ধুমুহা, গাজনি আদি খুব তাত বলি থাকে এই সাগৰটোত। অৰ্থাৎ এইদৰে এই সাগৰটোত যিখিনি ৰাস্তাটোত এইদৰে বতাহ, বৰষুণ বা যিখিনি ধুমুহা, বিজুলী, ঢেৰেকনি আদি এইদৰে পৰি থকাৰ কাৰণে তেওঁলোকৰ এইদৰে যিটো ৰাস্তাটো অহা যোৱাত বহুত অসুবিধাৰ কাৰণে তেওঁলোকে কি কৰিছে যে এই সাগৰৰ তলতে এটা সুৰংগ বনাই দিছে। অৰ্থাৎ তেওঁলোকে সাগৰতে এটা টানেল সাজিব, আৰু টানেলটো সজাৰ লগে লগে তেওঁলোকে এই যিখিনি টানেলৰ তলৰ পৰা যেতিয়া জাহাজখন যাব, এই জাহাজখন যোৱাৰ লগে লগে ওপৰত যিমানে আপুনি বতাহ পৰক, ধুমুহা হওক বা বৰষুণ দিয়ক, বিজুলী ঢেৰেকনি যিমানে মাৰি থাকিলেও জাহাজখন তলৰ পৰা যোৱাৰ কাৰণে এই ওপৰত যিখিনি সকলোবোৰ হৈ থাকিলে একো প্ৰব্লেম নহ'বৰ কাৰণে তেওঁলোকে এই নৰৱে দেশখন এতিয়া এইদৰে বিশ্বৰ প্ৰথমবাৰৰ কাৰণে এইদৰে সাগৰৰ ভিতৰত এটা টানেল সাজিবলৈ গৈ আছে।